এক্সাম কাষ চাপিছে মানে এতিয়া ভিডিঅ' দিয়াত খেলি মেলি হৈ আছে কাৰণ ঘৰত ইটো সিটো কামো কৰিব লগা থাকে সেইকাৰণে সময়ে মিলাব নোৱাৰা হৈছোঁ আৰু আজি ভাবিছোঁ এটা হেল্ডি ভাৰ্জন অফ কেক বনাই চাওঁ কাৰণ পঢ়া টেবুলত যে মোৰ বহুত কিবা কিবি খাবলৈ মন গৈ থাকে আৰু মই এইফালে ডায়েটতো আছোঁ যাৰ কাৰণে মানে মই ভাবিলোঁ যে বনাই চাওঁচোন কি হয় আজিলৈকে বহুত বাৰী কেক বনাইছোঁ মেজাৰিং কাপছো আছে দেই মোৰ তাত সেয়া দিও বহুত মেজাৰ কৰি বনালোঁ জিন্দগীত কেতিয়াও কেক মোৰ ভালেই হোৱা নাই আজিও মই একো হোপ ৰখা নাই যে কেক ভালেই হ'ব তথাপিও মোৰ দুখ নাই কাৰণ কেইদিনমান পাছত মোৰ সেয়া বেকিঙৰ কোৰ্চটোতো আৰম্ভ হ'বই ক্লাছটো তেতিয়া গৈ পেলাই মই ভালকৈ শিকি ল'ম তথাপিও এতিয়া যিহেতু মই নিজকে মানে খাবলৈ কিবা এটা বনাব লাগে সেইকাৰণে মই এনেকৈ অলপ বনাই চালোঁ মই জানো একদমেই মানে আজিও ভাল নহ'ব বুলি তথাপিও মানে বনাই গৈছোঁ কাৰণ আজি মোৰ তাত এটা সলিউশ্যন আছে যদি কেকটো ভাল নহয় কি কৰিম সেয়া চাওক কেকটো ওলাল নহয় মাজত সেনেকৈ কেঁচা হৈ থাকে তো সেইকাৰণে মই কেকটো পষ্টমৰ্টেম কৰিলোঁ আৰু নিসিজাখিনি আকৌ অভেনত দি দিলোঁ আৰু ড্ৰাই কেক বনাই দিলোঁ বিৰাট টেষ্টি হৈছিল ড্ৰাই কেকখিনি অকণমান লিকতা হৈছিল বাট ভাল